হে বন্ধুহঁত আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ চাওক আপোনালোকে কেতিয়াবা মানে পেটৰ বিষ হৈ বা পাথৰ হৈ কেতিয়াবা যিটো বাহিৰৰ পাথৰ বা যিটো ভিতৰৰ পাথৰ বুলি কৈছোঁ মানে বহুত ভিতৰৰ পাথৰ মানে কিছুমান কিডনীৰ বাহিৰে বেলেগ এটা ভিতৰৰ পাথৰ হয় না হিয়াৰো কাম দিব ধৰি লওক কিছুমানে বাথৰুম কৰিব যায় বাথৰুমত এনেকুৱা গন ওলাই না তো শুনিলে আপোনালোকৰ অলপ বেয়া লাগিছে হয়তো বেয়া কথা কিন্তু মই আপোনালোকক কওঁ যে সেই বেয়া কথাটো মানে সেইটো বস্তু কেনেকৈ আপোনালোকে ভাল কৰিব এইটো হৈছে পাতেগাজাৰ পাত তো আপোনালোকে এই পাতেগাজাৰ পাতটো আপোনালোকে খাব পাৰে চাওক আপোনালোকে 4 মাহৰ মূৰত চাওক মানে যিটো কাপ আছে আপোনালোকৰ সেই কাপৰ মানে 4 ভাগৰ 1 ভাগ আপোনালোকে 3 দিন খাওক 3 দিন খোৱাৰ পিছত আপোনালোকৰ যিটো মানে বাথৰুমৰ বা বাথৰুম কৰিব যাওঁতে যিটো মানে চেন ওলায় আৰু আপোনালোকৰ যদি আপোনালোকৰ মানে পাথৰ হৈ আছে তো তেওঁলোকৰ কাৰণে অলপ বেছিকৈ খাব লাগিব তেওঁলোকৰ কাৰণে আৰু বেছি ভাল তো আপোনালোকৰ পেটৰ কাৰণেও ভাল কিন্তু এইটো বস্তু আপোনালোকে ৰুব কেনেকৈ তো আপোনালোকক কৈছোঁ যে যিটো পাত এই পাতটো ছিঙি পেলাই দিব লাগে তো মই আপোনালোকক দেখুৱাই দিম কেনেকৈ দিয়ে এয়া আপোনালোকে চাওক উত্তৰ নিচিনা গোটেই লম্বা হয় তো বহুত লম্বা হয় তো আপোনালোকেও এইটো যদি ঘৰত আছে তো এইটো আপোনালোকে মানে খাব পাৰে এমাহৰ মূৰে মূৰে খাব পাৰে হয়তো 3 মাহ 4 মাহৰ মূৰে মূৰে খাব পাৰে তো বহুত বেছি ভাল হয় যিটো মানে এইটো দেখিছে আপোনালোকে ৰঙা ৰঙা পৰিছে এইটো পাত যদি আপোনালোকে তলত যদি পেলাই দিয়ে না এইটো পাতৰ পৰা মানে ধৰি লওক যিখিনি কণা আছে কণাৰ পৰা বহুত পলি গাজিব তো আপোনালোকৰ এটা পাত হ'লে বহুত বেছি হৈ যাব তো আপোনালোকে এইটো বস্তু খাব পাৰে কৈছোঁ আপোনালোকক পাতেগাজাৰ পাতৰ ৰসটো খোৱাৰ কাৰণে কিন্তু এনেকুৱা নহয় যে বটি পেলাই চেকি পেলাই খাব এনে ডাইৰেক্ট নাখাব কাৰণ তাত পাত থাকে হয়তো পেটৰ ভিতৰতো গাজি যাব পাৰে আকৌ ঠিক নাই কাৰণ চাওক পাতে গাজা ইয়াৰ পাতৰ ওপৰতহে মানে গজা হয় তো আপোনালোকক মই কৈছোঁ তো আপোনালোকে খাব কিন্তু পাতে গাজাটো চেকি পেলাই খাব যিটো বটিৰ ৰসটো চেকি পেলাই তো এনেকৈ আপোনালোকে পেলাই থৈ দিলে 3টা পাত দি দিছোঁ মই 3টাৰ পৰা মোটামুটি বহুত কেইডাল গাজ হ'ব 3টাৰ পৰা প্ৰায় 20ডালমান গাছেই হ'ব তো আপোনালোকে যদি ভালকৈ ৰাখিব পাৰে তো তেওঁলোকে এনেকৈ ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকৰ এই পাতে গাজা যিটো পাতে গাজা বুলি কৈছোঁ সেইটোৰ পৰা বহুত মানে 20-30ডাল হ'ব তো আপোনালোকৰ বহুত চলি যাব আৰু আপোনাৰ যেতিয়া ইম্পৰ্টেণ্ট হ'ব তেতিয়া বহুত বেছি কাম আহিব তো আপোনালোকে খাওক পাথৰৰ কাৰণে বহুতে বিচাৰি থাকে কিন্তু নাপায় তো আপোনালোকে আপোনাৰ চাজা হওক আপোনালোকৰ বিল্ডিং ঘৰ হওক আপোনালোকৰ ফ্লেটৰ যিটো টাব বুলি কয় সেই টাবতো দি ৰাখি পেলাই মানে আপোনালোকে উৎপন্ন কৰিব পাৰে এইটো বস্তু তো আপোনালোকে বহুত ইম্পৰ্টেণ্ট বস্তু আপোনালোকে খাওক কাৰণ মই ইম্পৰ্টেণ্ট কাৰণে দিছোঁ মই আমাৰ ঘৰৰ আছিলে তো ময়ো কেতিয়াবা ইউজ কৰোঁ ভাল ৰিজাল্ট আছে তো সেইকাৰণে মই আপোনালোকক কৈছোঁ আপোনালোকক বহুত ধৰণৰ ভিডিঅ' বনাম আৰু মই বাহিৰৰ ফালে ওলাব মানে পৰা নাই তো আপোনালোকক যেতিয়া মই বাহিৰৰ ফালে ওলাব পাৰিম আৰু ইয়াত কৰি ভাল ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম আৰু ভাল ভিডিঅ' সোনকালে দিম তো ওলাই যাব পৰা নাই তো আপোনালোকক ধন্যবাদ জনাইছোঁ লগতে আপোনালোকক এটা কথা কম মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব তো নতুন চেনেল তো বহুত বেছি দিনো হোৱা নাই তো আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট কৰি যাব আৰু কিবা যদি সুধিব লগা থাকে মোৰ ভিডিঅ' কেইটাৰ বিষয় তো সুধিব পাৰে কাৰণ কিছুমান মই মেডিচিনৰ বিষয়ে দি দিছোঁ তো ৰিজাল্ট আছে আৰু সকলোকে ভাল ৰিজাল্ট দিব সেইকাৰণে মই দি দিছোঁ কিবা যদি সোধেও আপোনালোকে সুধিব পাৰে তো এইটো বস্তু খাওক বহুত বেছি ভাল হয় তো কিডনী পাথৰ এইবিলাক হ'লেও ভাল হ'ব কিডনীৰ ভিতৰত হ'লেতো বহুত বেছি ভাল হ'ব সৰু তো আপোনালোকে বহুত বেছি খাব লাগিব আৰু যিখিনিয়ে মানে ধৰি লওক যেতিয়া আপোনালোকে বাথৰুম কৰিব যায় তেতিয়া বিৰাট বেছি চেন ওলায় তো এইবিলাকৰ কাৰণে বহুত বেছি ভাল হয় 3 দিন খালে নেক্সট দিনাৰ পৰা চব বন্ধ হৈ যাব একচুৱেলি ক'বলৈ অলপ লাজ লাগে কিন্তু তথাপিতো কৈ দিছোঁ আপোনালোকৰ ভালৰ কাৰণে নহ'লে এনে বস্তু ক'লে নহ'ব না সেইকাৰণে কৈ দিছোঁ কায়ো কোনো যাতে বেয়া নাপায় ধন্যবাদ।